Hello everyone, মই মৌচুমীয়ে পুনৰবাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মই বহুত দিন ভিডিঅ' দিবই পৰা নাই জানেনে। আৰু ৰিবৰ গাটো বৰ এটা ভাল নহয়, মানে পানী লগা জ্বৰ হৈ আছে আৰু হি অকমান আমনি কৰি থাকিলে ভিডিঅ' বনাবলৈ দেখোন সময়ে নাপাওঁ আৰু তাক লৈ ব্যস্ত হৈ থাকো। আৰু আজি অকনমান ভাল পাইছে যিহেতুকে মই ভাবিলো অকমান ভিডিঅ' এটা কৰো আৰু এতিয়া সময় 12:30 বাজিলে আৰু এতিয়া আমি ভাত পানী খাই উঠি পেলাইহে ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এতিয়া মই এফালে যাওঁ বুলি ভাবিছো। বলকচোন আপোনালোককো লৈ যাওঁ। কোনফালে যাওঁ? ফালে দেখিছে মোৰ গোটেই কাপোৰ ৰ'দত দি থৈছো, ধুই দিছো। এইটো হৈছে আমাৰ বৰ পুখুৰীটো দেই। ইয়াতে ডাঙৰ ডাঙৰ মাছ আছে, কেতিয়াবা ধৰিলে দেখাম দেই। বৰ পুখুৰী নহয় পিছে, মই এনেই কৈছো এইটো সৰু পুখুৰী। এইফালে মই আহি আছো, আমাৰ এখেতে কিবা কিবি কাম কৰিছে। জোচেফ, ক'ত গৈছিলা? হা? চাহ পানী অনা নাই, চাবলৈহে আহিছো কিনো কাম কৰিছে। কি কৰিছা? এইখিনি আমাৰ এখেতে খেতি কৰিছে, মই অকণমান চাবলৈ আহিলো আৰু ইমান ৰ'দত কাম কৰি আছে, বেয়াও লাগে নহয়। এপাক চাইও যাওঁ বুলি মানুহজনকো। তোমাক চাবলৈ আহিছো মই। হা? ক'ত গৈছিলা? এতিয়া ভাত খাম ক'বলৈ আহিছিলা? কালি ক'লৈ গৈছিলা তুমি? তোমাক চুলি কাটিবলৈহে কালি পইচা দিছিলে, তুমি কি কৰিলা? কেলে বেছিকৈ খালা? কালি উঠিবই নোৱাৰিলা? ইমানকৈ কেলে খোৱা বাৰু? চুলি দাড়ি কাটিবলৈ পইচা দি পঠালে। ই দেখিছেনে কি কৰিলে? কালি খাই বৈ ফিটিং আৰু আজি এতিয়া ওলাইছেহি। 12:30 1 বাজিব হ'ল। এতিয়া মই কটাৰী আছে কাৰণে নানিলো, আপেল এটাকে লৈ আহিছো। আৰু কি চুলিটো পকিলে নে? ফটোটো মাৰিছো নহয়, মই তোমাক ভিডিঅ' কৰি থৈছো। তুমি যে এনেকুৱা পানী খুৱাও, এইবোৰ আপেল খালে নিচা কমিব নাই? হা? ইমান ভাল বস্তুবোৰ তোমাক আনি খুৱাওঁ, আকৌ তুমি আকৌ সেই বেয়া বেয়া বস্তুবোৰে খোৱা। পইচাটো আছে নাই কালি দিয়া? কি কৰি থৈছা? ৰাম, বাকচত ভৰাই দিছা নে পইচাটো? কালি কিমান খালা? এগিলাচ খাই উঠিব নোৱাৰা হ'লা? তাৰপৰা এতিয়া সাৰ পালা গুচি আহিলা? এতিয়া মই ভাত কেইটামান বনাই দিবগৈ লাগিব ইয়ালৈ। আমি খাই বৈ উঠিলোৱে আকৌ। কাম কৰি থাকিলে এনেকৈ দিলে কিবা এটা ভাল লাগে ন? বান্দৰে খোৱা দি খাইছে। পানী লাগিছিলে নি? দুইটা বান্দৰ। আপেলটো বাকলি চাকলি নুগুচালা আৰু এনেকৈ মাৰি দিলা। এফালে খেতি বাৰীৰ মাজত ময়ো অকণমান ওলাই লওঁ, দেখিবলৈ কেনেকুৱা লাগিছে মোক আপোনালোকে ক'ব দেই। ইয়াত মই কবি পুলি ৰুবলৈ আহিম যেতিয়া সময় হ'ব। এতিয়া হোৱা নাই আৰু এইবোৰ তলিখন উলিয়াইছেহে। সেইফালে এইবোৰ মূলা ঢেৰুৱা কিবা কিবি হৈছে, ধনিয়া আৰু কি কৈ আছা? সোনকালে কোৰ মাৰা আৰু মই ইয়াত এইবোৰ কবি পুলি ৰুম, আপোনালোকক দেখাম আৰু মই তেতিয়াহে ৰেচিপি বনাব পাৰিম। একো পাচলি চাচলি নাই, এইবোৰ লোকেল পাচলি নহ'লে ৰেচিপি বনাব নোৱাৰি, নহয় জানো? সেইকাৰণে এইখন দেখিছে আমাৰ বাৰীখন। এইখিনি কবি পুলিখিনি হয় নাই? এইখিনি হৈছে বন্ধাকবি পুলি আৰু এইখিনি হৈছে ফুলকবি আৰু এয়া ধনিয়া, ঘৰৰ ধনিয়া। ডাঙৰ হ'লে নিমহি আৰু দেখুৱাম তেতিয়া আপোনালোকক। এইখিনি দেখিছে কবি পুলিখিনি? হা? বকুলি বুলি কয় কিছুমানে, ব্ৰুকলি বুলিও কয়। সেইখিনি হয়। এইখিনি
যেতিয়া ডাঙৰ হ'লে যেতিয়া হ'ব মই আপোনালোকক এনেও দেখাম বাৰু এই মূলা বুলি কয় নহয় যেতিয়া আমাৰ ডাঙৰ ডাঙৰ মূলা হ'ব তেতিয়া মই শ'ল মাছৰ সৈতে বনাই মানে আপোনালোকক দেখুৱাম কোনে কোনে ভাল পায় বাৰু বুলি আৰু এতিয়া মই ঘৰলৈ গৈ থাকোঁ ৰিবক খুৱাই থৈ আহিছোঁ দেখিলেনে বাৰীখন আৰু এইখন একদম গাতে লাগি আছে পথাৰখন দেখিছে সেইখন আমাৰ পথাৰ আমাৰো আছে ধাননি আৰু এইখনেই হৈছে আমাৰ বাৰীখন আৰু আপোনালোকক অলপ অলপকৈ দেখুৱালোঁ আৰু একেবাৰে ডাঙৰ হ'লে দেখাম দেই মই যাওঁগৈ ভাত কেতিয়া খাবা অকণমান দেৰিকৈ বনালে হ'ব নাই সি আহিছেহে বাৰটা এতিয়া 12টা বাজিলে আছে হা অঁ এই তুমি গ'লেও মই বনাই দিলেও হ'ব অঁ হ'ব দিয়া হা ঠিক আছে অঁ দাইল চাইল বনাব লাগিব নেকি নে মাংস ৰাতি খাবা সি আকৌ ৰাতিকেও খাম বুলি কৈছে সেয়া অঁ ঠিক আছে হা হা বৰ টেষ্টি হৈছে বুলি কৈছে ধুনীয়া বনাইছা বোলে আমাৰ ভাইটি আহি আছে সি ভাইটি মানে হৈছে ৰিবৰ খুৰাক মোৰ কি হ'ব দেওৰ আৰু সি আনিছিলে গাহৰি মাংস আৰু ককায়েকে মানে আমাৰ এখেতে বনালে কেনেকুৱা হৈছে সুধিলে সি মানে আগতীয়াকৈ ভাত খালে আৰু আমাৰ এওঁ মানে নাখালে আৰু এতিয়াই ভাত নাখায় অলপ দেৰিকৈ খাব ৰাতিপুৱা জলপান খালে আৰু সি জলপান খাই বেয়া পায় কাৰণে মানে ভাতেই খালে কেনেকুৱা হৈছে সুধিছে আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ গৈ গৈ কি পাৰোঁ আপোনালোকক অলপ অলপ দেখাম চাই থাকিব ভাগৰ লাগি গৈছে দেই সেইখন আহোঁতেই দেখিছেনে ইমান ৰ'দ ওলাইছে আৰু এইখন আমাৰ পথাৰখন দেখিছেনে একেবাৰে বাৰী পিছফালে লাগিয়ে আছে ঢাপতে কি কান্দিছা হাঁহিছে আকৌ কন্দা ল'ৰাটোৱে হাঁহিছে আকৌ কন্দা মাইনাটোৱে হাঁহিছে চাওঁ কন্দা মাইনাটোৱে কেনেকৈ হাঁহিছে চোৱা আজিৰ পৰা কৰিবানে আকৌ বুলি কোৱা নকৰোঁ বুলি কোৱা আজিৰ পৰা নকৰোঁ তেনেকৈ মনে মনে ক'লে নহয় ডাঙৰ ক'ব লাগিব ভালকৈ কোৱা আজিৰ পৰা নকৰোঁ আকৌ কৰিবানে নকৰোঁ বুলি কোৱা ভাল পাইছোঁ আকৌ আৰু চুমু এটা খাই দিয়া কি কৈছা আকৌ এইবোৰ আৰু মোক লিপষ্টিক অকণমান লগাই দিয়াচোন ফুট এটাও দি দিয়া কাজল অকণমানো লগাই দিয়া ফুলিহে লগাইছে আহিবলৈ কাণত কাজল ক'ত লগাই চকুতে লগাই এনেকৈ চকুতে ফুলি আছোঁ পিন্ধাই দিয়া বেলেগ চুলি পনিয়াই দিয়া চুলি শুনা মোক চুলি শুনা দেখিছেনে সেইটো গৈ পেলাই এইখন বিচনাত গৈ খেলিছেগৈ অকণমান মনটো ভাল লাগিলে চাগে আৰু এতিয়া মই ভাতকেইটা তাক খুৱাই লওঁ দৰ্জা খোলা আকৌ বা পাৰিছে দেই ওখ হ'ল তুমি যোৱা আকৌ মই আহিছোঁ আহা ভাত খাওঁগৈ আহা কি মই হাতত দুখ পাইছোঁ আইচক্ৰীম নাখাই ভাত খাওঁগৈ এতিয়া ভাত খাই লওঁ আইচক্ৰীম নাই বোলো সেই আইচক্ৰীম নাই
What is ice cream? কি বেয়া নাপাবা চাওঁ কোনটো ৰবা 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 মাছ আছে মই আনি দিম ৰবা কি চামুচ দিবলৈ নাই তেনেকৈ কোৱা নিদিওঁ চামুচ এনেই চাই পেলাই থৈ দিয়া আৰু খাব নালাগে দেই চামুচখন লাগিব মানে কি খাইছা তুমি ইমান আছে চাওঁ আইচক্ৰীম নাইকিয়াই হ'লগৈ খাই খাই ক'ত আছে অকণমানেই আছে ৰ'বা মই চামুচ এখন আনো আকৌ অকণমান উলিয়াই লোৱা আৰু বেছিকৈ খাব নালাগে অকণমান উলিয়াই লোৱা আইচক্ৰীম গলি গৈছে কাৰেণ্ট নাছিলে দিছে নাই হৈ যাব ইমান ঠাণ্ডাত ইমান বেছি আইচক্ৰীম নাখায় দেই এতিয়া জোতা মোজা পিন্ধিব হ'ল ঠাণ্ডাত আইচক্ৰীম খাই থাকে নেকি সেইডোখৰ নাখাবা সেইবোৰ নাখাবা ভালনে খাবলৈ ভালনে কেনেকুৱা হা কেনেকুৱা এতিয়া ভাত খাবা নে আইচক্ৰীম খাই পেলাইহে ভাত খায় ঠাণ্ডা গৰম দৰকাৰ নাই আইচক্ৰীম মুঠতে আইচক্ৰীম লাগিবই হেল্ল' গাইজ হেল্ল' কি কৰি আছে আপোনালোক সকলোৱে আমি এতিয়া চাহ তাহ খাই উঠিলোঁ আৰু আবেলিটো ইটো কৰি থাকোঁতে ভিডিঅ' কৰিব পৰা নহ'ল মানে দুটামান ৰিলছ বনালোঁ ৰিবৰ আৰু এতিয়া আমি ভাত বনাবলৈ যাওঁ আৰু কি বনাওঁ আপোনালোক দেখাওঁ সেইটো আমাৰ ৰিবে কিবা খাই আছে আৰু এইটো মই আপোনালোকৰ কথানি কৈছোঁৱেই যে আজি আমাৰ ঘৰত আছিলে অকণমান গাহৰি মাংস আৰু সেয়া মানে ভাইটি আৰু এওঁ খালে দুপৰীয়া এতিয়া অকণমান আছে তাহাঁতে দুটালে হ'বই চাগে আৰু আমি মানে মা আৰু দেউতা মই গাহৰি মাংস নাখাওঁ সেইকাৰণে আমালৈ ব্ৰইলাৰ আছে সেয়া মই বনাব লাগিব আৰু মাছ অকণমানো বনাব চাগে মায়ে আপোনালোকক দেখাওঁ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব এইফালে অকণমান ৰিবক নেদেখালে মনটো বেয়া লাগে নহয় সেইকাৰণে তাকো দেখাই দিছোঁ আৰু সি কি কৈছে চাওক এখন আজি খুৰাকে তালৈ এখন ফলি আনিলে আৰু এইখন আপোনালোকে লিখিছিলে নে বাৰু এইখন ফলিত আমিও লিখিছিলোঁ বহুত ভাল লাগে দেই মানে মনত পৰি গৈছে আৰু আগৰ কথাবোৰ আমি কেনেকৈ লিখিছিলোঁ তাৰপিছতে সেয়া সি লিখিবলৈ লৈছে এইবোৰ নাজানে মানে আমি আচলতে শিকোৱাও নাই তাক এতিয়া তাৰ 2 বছৰ হৈছেহে কিন্তু আহা আকৌ গুচি গ'ল লাগে তাৰপিছত সি মানে এনেই যি আঁকে আৰু মানে সি নহবা গোটেই ৱালে চোৱালে আঁকিবলৈ লৈছে যি কিবা এটা পালে ৱালত আঁকি দিয়ে সেইকাৰণে আমি ভাবিলোঁ এনেকুৱা এখন ফলি আনি দিলে সি যি মন যায় তাকে আঁকিব পাৰিব সেইবোৰ হেনো কি আঁকিছে আলুগুটি আঁকিছে তাকে আৰু কিবা কিবি আঁকিব পৰা হ'লে মই আপোনালোকক দেখাম চাই থাকিব এয়া মাছৰ জোলৰ কাৰণে তৈয়াৰ কৰি লৈছে মায়ে বস্তুখিনি যোগাৰ কৰি লৈছে আৰু এয়া বিলাহী ফুলকবিৰ এইফালে পিঁয়াজ কাটি লৈছে আৰু মই যি পাৰোঁ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া দেখিছেনে মায়ে বনোৱা ফুলকবিৰ বিলাহী মাছৰ আঞ্জা একদম উতলি আছে পুৰা মই অকণমান আপোনালোকক দেখাইছোঁ এয়া মাছ হ'লেই আৰু অকণমান মানে শুকালে হৈ যাব আৰু এয়া প্ৰথমতে মই মাংসখিনি ভালকৈ ধুই লৈছোঁ আৰু এইফালে লৈছোঁ পিঁয়াজ আলু আৰু এইটো আদা নহৰু পেষ্ট আৰু তেজপাত 2টা এইফালে কেৰাহী গৰম হ'লত মই দি দিছোঁ
অলপ মিঠাতেল, এয়া দেখিছেনে তেলখিনি ভালদৰে গৰম হৈছে আৰু এতিয়া মই দি দিছোঁ তেজপাত কেইটা। এয়া মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি ভালদৰে ভাজি লওঁ। আৰু এতিয়া দি দিছোঁ নহৰু আদা পেষ্টটো আৰু এইখিনিও ভালদৰে মই ভাজি ল'ম। মই মাংসখিনি মেৰিনেট কৰা নাই, তাত মানে মই কোনো ধৰণৰ মছলা হালধি ইউজ কৰা নাই আৰু মই এতিয়া তেলতে দি দিম। এতিয়া জোখত মই হালধি দি লৈছোঁ আৰু মছলাখিনিও এনেদৰে মানে তেলতে দি ল'ম। এইখিনি ভালদৰে ভাজ খাইছে আৰু মই ইয়াতে দি দিম অকণমান পানী আৰু এই পানীখিনি দি দিছোঁ মানে মছলাখিনি জ্বলি নাযাবৰ কাৰণে আৰু এইখিনি ভালকৈ শুকাই লওক এতিয়া। আৰু এয়া দেখিছেনে মছলাখিনিৰ পৰা তেলখিনি ওলাই আহিছে। আৰু মই ইয়াতে দি দিম মাংসখিনি। এতিয়া দি দিছোঁ মই জোখত নিমখ। এয়া মই ভালদৰে ভাজি লৈছোঁ আৰু এতিয়া মই অলপ সময় ঢাকি থৈ দিম। এয়া দেখিছে মাংসখিনি ভালদৰে ভাজ খালে আৰু এতিয়া মই দি দিছোঁ আলুখিনি আৰু এইখিনিও ভালকৈ মই ভাজি ল'ম। ভাজি লৈ পেলাই মানে বৰ বিশেষ পানী নিদিওঁ, অকণমান দিম আৰু এয়া দেখিছেনে মোৰ মাংসকণ প্ৰায় হৈ গ'ল আৰু ইমানতে মই নমাই থ'ম। কেনেকুৱা আছে খাবলৈ কোৱা আকৌ? হা টেষ্টি নে? এতিয়া আমি ভাত পানী খাই আজৰি হৈ আহিলোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। কেনেকুৱা পালে জনাব আৰু কি দেখাম আৰু আমাৰ এই এতিয়ালৈকে হোৱাই নাই দেখিছেনে 10:30 বাজিব হ'ল আৰু সি বহুত চোকা ল'ৰা মানে মেট্ৰিক দিব এবাৰ। সি পঢ়ি আছে দেই, ৰ'ব আপোনালোকক দেখাম মই। দেখিছে গোটেই অৱস্থা নাইকিয়া হ'ল আৰু এইবোৰ নাচাব দেই, এইবোৰ চব ৰিবে কৰিছে আৰু সেইবোৰ দেখিছে এইবোৰ গোটেই কালাৰ পেঞ্চিলে আঁকি দিলে আৰু এইকেইটা এতিয়া চব কেনেকুৱা উৎপাত কি কৈছা তোমালোকে? ৰিবে কি কৈছা? ৰিবে কি কৈছা? খবৰ শুব লাগে পাই চাও এখন কলিত চব অৱস্থাত চব কি লাখিছে কি আঁকিছে। এজনী মোকেই আঁকিছে হপায়। এজনী কাক আঁকিছে? কাক আঁকিছানো? মৌচুমীক আঁকিলে। কাক আঁকিছা? মৌচুমী কোননো? কোনে আঁকিলে? মৌচুমীক কোনে আঁকিলে? ৰিবে আঁকি দিলে। তুমি ছবি আঁকিব জানা নি? তুমি গুড নাইট কৈ দিয়া, গুড নাইট বুলি কৈ দিয়া। এইটো দেখিছে এইখন বিচনাৰ পৰা কৈ সেইখন বিচনাত উঠিলেগে আৰু কি যে উৎপাত কৰি আছে নহয়। আৰু বেছি কৈ নাথাকোঁ, যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহোঁ এটা নতুন ভিডিঅ'ৰ সৈতে, আকৌ পুনৰ লগ পাম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।